Hey guys, good evening and welcome back my channel. নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এতিয়া আছোঁ কাকপথাৰত আৰু আপোনালোকে জানেই যে কাকপথাৰত টাই ফেষ্টিভেল ছেকেণ্ড এডিশ্যন দ্বিতীয় বাৰ্ষিক টাই ফেষ্টিভেল আজি 4 নম্বৰ দিন তালৈকে যাব ওলাইছোঁ এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ গাড়ীত বহি আছোঁ যিহেতু ঠাণ্ডা বাইকত যাব নোৱাৰি আৰু শুনিছোঁ তাত বাইকো চুৰি হৈছে সেইকাৰণে গাড়ীত ওলালোঁ মই আছোঁ এফালে দাদা এজন আছে আৰু এইজন দাদাজন আৰু তাত কি কি অনুষ্ঠান হ'ব কি নহ'ব দেখুৱাম আপোনালোকেও চাব মই প্ৰথমবাৰ গৈছোঁ তো চাই থাকক ভিডিঅ'টো পালোঁ এতিয়া সোমাই যাম এয়া মূল গেট এইফালেদি সোমাই যাব লাগিব তো দেখুৱাম আপোনালোককো চাই থাকক বহুত ডাঙৰকৈ পাতিছে মেইন ষ্টেজটো হয় তাত আগত আছে ন প্ৰাউড টু বি টাই যিহেতু ময়ো টাই ল'ৰা সোমাই যাওঁ এবাৰ ভিতৰত বহুত ধুনীয়াকৈ থৈ দিছে ঐ আকৌ ফটোশ্বুট হৈ আছে ইয়াত এইবিলাক ছোৱালীবিলাক ফটো মাৰি আছে এইবিলাক কি বিকিবলৈ আনি থৈছে নেকি কিমান দাম এইবিলাক এইটো কি গছ হয় হা ৰাবাৰ প্লেন ইউটেস্কো এই ইউটেস্কো কি হয় সুধিব লাগিব কাৰোবাক এখন মাইথং পথাৰত বহুত ডাঙৰকৈ পাতি আছে ইম্ফো হোটেল অইল পৰ্ক ফিছ ষ্টিক পৰ্ক এইফালে পূৰা গাহৰি ষ্টিক দি থৈছে এবাৰ কি হৈ আছে কি অনুষ্ঠান হৈ আছে চাই আহোঁ আপোনালোককো দেখুৱাওঁ চাই থাকিব ভিডিঅ'টো ৰাতিলৈ কোনোবা ছিংগাৰ আহিব প্ৰগ্ৰামো চাম অলপ আপোনালোককো দেখুৱাম ধুনীয়াকৈ ঘৰ বনাই থোৱা আছে টাইসকলৰ যিমানকেইটা ফৈদ আছে গোটেইকেইটাৰ লগত হোটেলো দি থৈছে আমি সন্মান যাচিব খুজিছোঁ আমাৰ কাকপথাৰৰ দীৰ্ঘদিনৰ বান লগত জড়িত টাই ভিলেজ তথা কবি ইনষ্ট্ৰুমেণ্ট ৰেডি কৰি আছে এই প্ৰিয়ংকা আমাৰ প্ৰিয়ংকা তাই মোৰ মাহী ছোৱালী বোলে ছিংগাৰ আহিলে সম্পূৰ্ণ প্ৰগ্ৰাম দেখাম চাই থাকিব তোকেতো উলিয়াই আছোঁ তোকে উঠাই দিম মই এই তাই ড্ৰাম বজাব প্ৰিয়ংকা আমাৰ প্ৰিয়ংকা আমার উদযাপন সমিতির অধ্যক্ষ
আপোনালোকে বিহু সম্ৰাট খগেন ককাইদেউ কণ্ঠৰে Yeah.